দৰ্শক, আজিৰ টপিকটো হৈছে জলকীয়াৰ কিছুমান গোপন ঔষধি গুণ আৰু জলকীয়া খালে কি কি ৰোগ প্ৰতিৰোধ হয় সেই বিষয়ে আজি আলোচনা কৰিম। জলকীয়াত কেপচাইচিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে বাবে ই জ্বলা প্ৰকৃতিৰ হয়। ৰন্ধনশালাৰ ই এক অপৰিহাৰ্য উপাদান। কম বয়সীয়া সৰু ল'ৰা-ছোৱালীৰ বাহিৰে কম বেছি পৰিমাণে ই সকলোৰে প্ৰিয়। ইয়াৰ অভাৱত ৰন্ধন সেৰেকা আৰু সোৱাদহীন হৈ পৰে। বিভিন্ন ৰন্ধনত ই এক অত্যাৱশ্যকীয় উপাদান। প্ৰত্যেক ব্যক্তিয়ে পৰিমিতভাৱে এক আহাৰৰ সৈতে গ্ৰহণ কৰা উচিত, কিয়নো ইয়ে দেহৰ অংগ-প্ৰত্যংগক কিছু উত্তেজিত কৰি মানুহক গতিশীল কৰি তোলে। এই জলকীয়া জ্বলা প্ৰকৃতিৰ হ'লেও গুণত কিন্তু ই মিঠা। ইয়াৰ অনেক ঔষধি গুণ আছে। ইয়াৰ সেৱনৰ দ্বাৰা মানুহক লেলাৱটী আৰু পাচকৰসৰ বৃদ্ধি ঘটি খাদ্য সোনকালে হজম কৰোৱাত সহায় কৰে। ই ৰুচিকাৰক আৰু ক্ষুধাবৰ্ধক। জলকীয়াৰ জ্বলা গুণটো কেপচাইচিন নামৰ ৰাসায়নিক যৌগবিধৰ বাবে পোৱা যায়। ই আমাৰ জিভা উত্তেজিত কৰি পৰ্যাপ্ত পৰিমাণে লেলাৱটী ওলোৱাত সহায় কৰে আৰু লেলাৱটী থকা পাচকৰসে আহাৰ সহজে হজম কৰোৱাত সহায় কৰে। কেঁচা জলকীয়া লৌহ পদাৰ্থৰ এক প্ৰাকৃতিক উৎসস্বৰূপ। ই এনিমিয়া ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। জলকীয়া এন্টিবেক্টেৰিয়েল গুণ সম্পন্ন। ই দেহৰ ছালৰ সংক্ৰমণ প্ৰতিৰোধত সহায় কৰে। কেঁচা জলকীয়াত যথেষ্ট পৰিমাণে ভিটামিন কে পোৱা যায়। হাড়ত কেলচিয়ামৰ অভাৱ হ'লে এই ৰোগৰ সম্ভাৱনা কমায় আৰু কথা-ছিঙা হ'লে সহজে তেজ বন্ধ হোৱাত সহায় কৰে। জলকীয়া খালে এণ্ডোৰফিন হৰম'ন নিঃসৰিত হয়। ই বিষৰ মাত্ৰা কমায় আৰু ক্ষুধাবৰ্ধক হিচাপে কাম কৰে। ই ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণতো সহায় কৰে বাবে মধুমেহ ৰোগী বা ডায়েবেটিছ ৰোগীৰ বাবে উপযোগী। এই দেহৰ অতিৰিক্ত কেলৰি নাশ কৰি মানুহক অযথা শকত হোৱাৰ পৰা ৰক্ষা কৰে। ইয়াৰ দ্বাৰা মানুহৰ বুদ্ধিও তীক্ষ্ণ হয়। দৰ্শক, সকলো বস্তুৰে অতিমাত্ৰাটো বেয়া। সেই বহুগুণী জলকীয়াৰ অত্যাধিক প্ৰয়োগও দেহৰ অনিষ্ট সাধন কৰিব পাৰে। ইয়াৰ অতিমাত্ৰাৰ ব্যৱহাৰো আলচাৰ, ৰক্তবিকাৰ, চকুৰ ৰোগ তথা দেহৰ পোৰণি হ'ব পাৰে। সেইকাৰণে ইয়াৰ অত্যাধিক প্ৰয়োগ অস্বাস্থ্যকৰ।